সদ্য নাট্যপ্ৰেমিক ৰাইজ অসম তথা গোটেই ভাৰতবৰ্ষত ইউটিউবত ভাঙা টিভি চেনেলৰ জৰিয়তে নাট্য জগতত সুনাম কঢ়িয়াই অনা দীপজ্যোতি ডেকাৰ ইণ্টাৰভিউ এই ভিডিঅ'টোত উপভোগ কৰিব পাৰিব। এতিয়া মই জানিব বিচাৰিম যে দাদাই কেতিয়াবা ৰাজনীতিত আহিব নেকি? নাই নাই, মই ৰাজনীতি নকৰোঁ আৰু মোৰ ইমানখিনি অভিজ্ঞতাও নাই। মই আৰু তেওঁলোকৰ লগত এই ভিডিঅ'ত যিটো সম্পৰ্ক সেইটো ভিডিঅ'তে থাকিল, এনে বাস্তৱত কি সম্পৰ্ক আছে? বাস্তৱত আমাৰ ভণ্টিয়ে হয়, ঘৰৰ ওচৰৰে ছোৱালীবিলাক। হে গাইজ, হাবি ফেষ্টেক চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ দৰং জিলাৰ বিখ্যাত নাট্যকাৰ দীপজ্যোতি ডেকাৰ ঘৰত, অৰ্থাৎ এতিয়াও ঘৰ পোৱা নাই, গৈ আছোঁহে। তো গাইজ, এনেকে লাহে লাহে আহি আমি দাদাৰ ঘৰ পালোঁ। চ' দাদা ঘৰত আছে নে নাই, মজা হ'ব। দাদাৰ লগত দেখা হ'লে বহুত ভাল লাগিব। তো চাই থাকক, ইণ্টাৰভিউ আছে দাদাৰ। অ বাইদেউ, দীপজ্যোতি ডেকাৰ সেইটো না? ক'ৰ গ'ল? ভেবাৰঘাট মিটিঙত। অঁ, শ্বুটিং আছে বুলি কৈছে। তো এতিয়া আমি ভিতৰলৈ যাম, গৈ কিনে দীপজ্যোতি দাৰ ঘৰৰ মানুহবোৰৰ লগত কথা পাতিম, তেখেতৰ অলপ ইণ্টাৰভিউ ল'ম। ইণ্টাৰভিউ মানে সেয়াই আৰু হাঁহি ধেমালি মাতিমেৰে। চ' গাইজ, অলপ ভিতৰলৈ গৈ চাওঁ। তো গাইজ, সকলোৰে মাজত একোটা টেলেণ্ট সোমাই থাকে আৰু সকলোৱে কিন্তু সেই টেলেণ্ট প্ৰকাশ কৰিব নোৱাৰে। আমাৰ দাদাক চাওক, এখন সৰু গাঁৱৰ পৰা, এখন সৰু জুপুৰি ঘৰৰ পৰা ইউটিউবত ভিডিঅ' বনাই আজি গোটেই অসমত তোলপাৰৰ সৃষ্টি কৰিছে। গোটেই অসমত তেওঁক লৈ সমালোচনাৰ সৃষ্টি হৈছে। চ' গাইজ, আমি সকলোৱে যদি নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিব বিচাৰোঁ, তেনেহ'লে কোনেও ধৰি ৰাখিব নোৱাৰে। এইখনে হৈছে আমাৰ দীপজ্যোতি দাৰ ঘৰ। এইজনক চিনি পায়নে আপোনালোকে? চাওকচোন, ভালকৈ চাওক। অঁ, এইজনে হৈছে বৰমা। কিবা কৈ দিয়ক। নমস্কাৰ, মই দীপজ্যোতি বৰমা হওঁ। পিছত মই আগতে ভিডিঅ' কৰিছিলোঁ, এতিয়া তাৰমানে কৰা নাই। আৰু চাওক, চিলভাৰ বাটন পাইছে ইউটিউবৰ পৰা। এইটো দাদাৰ চিলভাৰ বাটন, ভাঙা টিভি ব্লগৰ পৰা চিলভাৰ বাটন। কি মজা! কিমান মজা! তুমি পাবা, লাগি থাকে মানে চবৰে ছাপোৰ্ট কৰি যাওক। আমাৰ অসম দেৱ নিউজ ষ্টাইল, ৰূপনগৰ, গুৱাহাটী। দাদাই লোৱা গাড়ী। তো গাইজ, মোৰ লগত কোনে বহি আছে চাওক, অলপ এক্সাইটেড লাগিছে। তো দাদাক কালি কল কৰিছোঁ, দাদা আহিব কৈছিল, অলপ ইণ্টাৰভিউ ল'বলৈ আছিল। চ' দাদাই এতিয়া মানে আহিলোঁ, দাদাই ইণ্টাৰভিউটো দিব বুলি কৈছে। চ' পূৰা এক্সাইটেড হৈ গৈছোঁ দাদাক লগ পাই। মানে বাস্তৱত এনেকুৱা দাদাৰ লগত বহি কথা পাতিম বুলি কেতিয়াও ভবা নাছিলোঁ। চ' মানে পূৰা এক্সাইটেড। যি কি নহওক, দাদাৰ পৰা কেইটামান কথা জানিব বিচাৰিম। দাদাই বা কি কয়? ধন্যবাদ দেই। আৰু ইহঁতৰ চেনেলটো চাই থাকিবা, খুব কষ্ট কৰি আছে। আজি কষ্ট কৰি আহিছে বেছিমাৰীৰ পৰা আমাৰ উতলালৈ, আৰু ইহঁতেও কষ্ট কৰি আছে। সিহঁতৰ ভিডিঅ'বিলাকো চাবা। ইউটিউবত ভিডিঅ' বনোৱা আইডিয়াটো ক'ৰ পৰা আহিছে? ইউটিউবত আইডিয়াটোত মানে আজিকালি টিভি চিৰিয়েলত কাম কৰিব গ'লেও আমি নাপাওঁ, যিহেতুকে গাঁৱৰ মানুহ চবে চান্স নেদেয়। সেইকাৰণে আজিকালি জিঅ' চিম অহাৰ পৰাই ইউটিউবটো চলি আছে। বৰ্তমান ইউটিউবত যদি ভাল প্লেটফৰ্ম আছে, যদি ভালকৈ কৰিব পাৰা, তেতিয়াহ'লে ভাল। কিন্তু আগৰ নিচিনাকৈ আহে আমি নাটক পাতিছোঁ কিবা এটা কৰোৱা বুলি গাঁৱৰ মানুহবিলাক মাতি ফুৰিব নালাগে।
এতিয়া নিজৰ প্ৰতিভাবিলাক নিজে বিকাশ কৰিব পাৰিবা যদি ইউটিউবৰ জৰিয়তে কিন্তু ভাল কাম কৰিব লাগিব আজিকালি হৈছে প্ৰতিযোগিতা যুগ সেইকাৰণে ভাল ভাল কাম কৰি আগবাঢ়ি যা তোমালোক এতিয়া অসমত তথা গোটেই ভাৰতবৰ্ষত দাদাক মানে প্ৰায় এটা প্ৰতিটো চুকে কোণে সমালোচনা হৈ আছে আৰু এনেকুৱা কোনো এটা প্লেচো নাই য'ত দাদাৰ নাম ক'লে চিনি নাপাব চ' দাদাক বহুত মানে কষ্ট কৰিছে এই কষ্টৰ ফলতে ইমানলৈকে আগবাঢ়িছে চ' মোৰ দ্বিতীয় কুৱেশ্যন হ'ব যে কি বুলি নাম আছিল ভুজিয়া বুন্দিয়া তেওঁলোকৰ লগত ভিডিঅ' কৰা আৰ্হিটো কেনেকৈ পালে তেনেকুৱাকৈ পালে মানে অলপ মানুহবিলাকক এটা টিউটাই দি বনাই থাকে ভিডিঅ'বিলাক কিন্তু নতুন কনচেপ্ট ৰাইজক মনোৰঞ্জন দিবলৈকে চেষ্টা কৰিছোঁ ডাবল টি হ'লে হয়তো ৰাইজে ভাল পাব পাৰে কিন্তু সেই হিচাপে ৰাইজে আঁকোৱালি লৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি 32-30টা খণ্ড পালোঁ আহি খেতিকাই আৰু খুব ভাল পাইছে ৰাইজে এতিয়া তোমালোকে ভাল পাইছে বা ৰাইজেও ভাল পাইছে আৰু কষ্ট কৰি আছোঁ কাৰণে ৰাইজে ভাল পাইছে আৰু তেওঁলোকৰ লগত এই ভিডিঅ'ত যিটো সম্পৰ্ক সেইটো ভিডিঅ'তে থাকিল এনে বাস্তৱত কি সম্পৰ্ক আছে বাস্তৱত আমাৰ ভণ্টিয়ে হয় ঘৰৰ ওচৰৰে ছোৱালীবিলাক কিন্তু আকৌ যিমান দিন কৰি আছোঁ ঘৰৰে মা দেউতা বা ঘৰৰ মানুহকে সিমানখিনি টাইম নাপায় যিটো শ্বুটিঙত যায় বেছিভাগ সিহঁতৰ লগতে থকা যায় আৰু সেনেকৈ হাঁহি ধেমালি পৰিয়ালৰ নিচিনা হৈ গৈছে নিজৰ নিচিনা য'ত হাঁহি ধেমালিয়ে ফূৰ্তিৰে কেতিয়া দিনটো পাৰ হৈ গমেই নাপাওঁ কিন্তু আমাৰ ভিডিঅ'বিলাকো যদি চাই ভাল নাপালা হয় তেতিয়া আমিও কৰিব লাগি বাদ দিলোঁ হয় বা মনটো নেগেল হয় এতিয়া ভাল পাইছে কাৰণে আমি কৰি যাব লাগি চেষ্টা কৰি আছোঁ বৰমায়ে কি কৈছে আপোনাৰ বৰমায়ে ছাপোৰ্ট কৰিছে ঘৰৰ মানুহে না কৰিছে ঘৰৰ মানুহ ছাপোৰ্ট থাকিলেহে কাম এটা কৰিব লাগি সাহস কৰি বা সফলতা হ'ব পাৰি আগতে মানুহে কি আছিল সফলতা আৰ্জন কৰিছিল আজিকালি ভাইৰেল হোৱা আৰ্জন কৰে ভাইৰেল হ'ব চাই আগতে সফলতা আৰ্জন হ'ব চাইছিল কিন্তু আজিকালি ভাইৰেল হ'ব চাই মানুহ আপুনি কেতিয়াবা প্ৰত্যাহ্বান বুলি ভাবিছিল নেকি মানে ইউটিউবত ভিডিঅ' বনোৱা বাদ দিয়ে নেকি বাদ দিওঁ তেনেকুৱা মানে মনোভাৱ আহিছিল নেকি মনোভাৱ আহিছিল বেয়া লাগে ধৰ কিছুমানে যদি ভাল হোৱা দেখা পালে তোমালোককো হয়তো ঘৰৰ ওচৰৰ মানুহে সমালোচনা কৰিব বা তোমালোককো বেয়া পাব ধৰ কৰিব গেলি কিন্তু এনেকৈ বেয়া লাগে ধৰ কিন্তু বাহিৰৰ মানুহে বেয়া নাপায় চব মানুহে গাঁওখনত বেয়া থাকে আৰু তোমালোকে যদি ভিডিঅ' বনাইছা তেতিয়াহ'লে তোমালোকৰ গাঁৱৰ গ্ৰুপবিলাকত নেটবি তেতিয়াহ'লে গাঁৱৰ গ্ৰুপবিলাকত তোমালোকৰ লিংকবিলাক শ্বেয়াৰ কৰিলে ভিডিঅ' তেতিয়া ডিছলাইক বেছিকৈ আহিব কাৰণ সিহঁতে তোমালোকক দেখা পাই জ্বলে কিন্তু সিহঁতে কাম নৰা কামখিনি তোমালোকে কৰি আছে কাৰণে সিহঁতে ডিছলাইকটো মাৰে কিন্তু তোমালোকে এটা ভিডিঅ' সেই গ্ৰুপবিলাকত নেদি পেলাই চাবি তেতিয়াহ'লে ডিছলাইক নাপা তোমালোকে বেলেগ মানুহে নামাৰে ডিছলাইকটো তাকে তথাপি হ'লেও কিন্তু আগতে ঘৰৰ মানুহৰ যদি ছাপোৰ্ট নাথাকে তেনেহ'লে আগবাঢ়ি যোৱাটো অলপ সম্ভৱ হয় প্ৰব্লেম হয় যি কি নহওক আপোনাৰ ভিডিঅ'ত কোনে কোনে কাম কৰে আমাৰ ভিডিঅ'ত আমি 4-5জনমান আছোঁ ফকলা আছে বুন্দিয়া ভুজি আছে জুৱেল আছে মই আছোঁ আমি এনেকৈ কৰি আছোঁ গোটেইকেইটা মিলা প্ৰীতিৰে কিন্তু টিমটো লাগে টিমটো ষ্ট্ৰং হ'লেহে ৰাইজৰ আশীৰ্বাদ আৰু মৰম পায় কিন্তু একেলাই কৰিম বুলিও সক্ষম নহয় তোমালোক 2-3জনে কৰি আছা এই 2-3জনে কৰক বেছি মানুহ হ'লেও তাৰমানে ক'ৰবাত হিঁহা মোক দেখোন এখেতি কৰিব নিদিলা সেই দেখোন নিদিলা কিন্তু বস্তুবিলাক ভাল নহয় 2জনে তোমালোকে ভালকৈ চলাই লৈ যাম বুন্দিয়া ভুজিয়া নামটো এইটো ভিডিঅ'ৰ নাম নে অৰিজিনেল নাম সিহঁতৰ এটাৰ নাম হ'ল এনিষ্কা ডেকা এটাৰ নাম অনামিকা ডেকা সিহঁতে কি কৰে সিহঁতে বৰ্তমান এতিয়া পঢ়ি আছে ন ছেকেণ্ড কুৱেশ্যন হ'ল আপুনি কিমানলৈকে কোৱালিফিকেশ্যন কৰিছে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ বৰ্তমান তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া এনেকৈ ভিডিঅ' চিডিঅ'ত লাগি আছোঁ এতিয়া ৰাইজে জানিব বিচাৰিব যে আপোনাৰ কিমান বা পাৰ্চেণ্ট আছে মোৰ নে মোৰ 75% আছে তেতিয়া সেইখিনি সময়ত ধৰ 2011ত মেট্ৰিক দিলিতো তেতিয়া অসমৰ ৰাইজক আপুনি প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে কিবা না কিবা মেছেজ এটা দিয়ে এতিয়া যিটো পৰিস্থিতি হৈ আছে অসমত ৰাজনীতিয়ে মুছলমান আৰু হিন্দুক ডিভাইড কৰিব বিচাৰিছে মানে বহুতো অঞ্চলত দেখা গৈ আছে যে এই ৰাজনীতিয়ে ধৰ্মক লৈ ৰাজনীতি কৰি আছে এই ক্ষেত্ৰত দাদাৰ মন্তব্য ধৰ্মক লৈ ৰাজনীতি কৰাটো বাকী সময়ত দেখা নাযায় যেতিয়া নেকি ইলেকশ্যন বা ৰাজনৈতিক দলৰ মাজতহে হোৱা দেখা পায় আৰু যেতিয়াৰ পৰা আমাৰ মিলা প্ৰীতিকে আছোঁ তেতিয়াৰ পৰা আমাৰ সকলোৱে মিলা প্ৰীতিৰে থাকক একতাৰে আৰু হিন্দু মুছলমান বুলি কথা নাই সকলোৱে একতা সকলোৰে তেজ একে কিন্তু মিলা প্ৰীতিকে থাকিলে ভাল আৰু ইলেকশ্যনৰ আগত প্ৰত্যেক বছৰে ভোটৰ কাৰণে এইটো বিভ্ৰান্তিকৰ সৃষ্টি কৰি আহে হিন্দু মুছলমানৰ কাৰণে গতিকে সেইটো নকৰি যাতে সকলোৱে মিলা প্ৰীতিৰে একতাৰে থাকক আৰু হিন্দু মুছলমান বুলি কথা নাই মোৰ বেছিভাগ ফ্ৰেণ্ড মুছলমান আছে আৰু সিহঁতৰ পৰা বহুতখিনি ছাপোৰ্ট পাওঁ আমি কাৰো লগত আমাৰ বেয়াটো নাই সেইটোৱে আৰু এতিয়া মই জানিব বিচাৰিম যে দাদাই কেতিয়াবা ৰাজনীতিত আহিব নেকি নাই মই ৰাজনীতি নকৰোঁ আৰু মোৰ ইমানখিনি অভিজ্ঞতাও নাই মই নাজানো আৰু ৰাজনীতিত মই যেনেকৈ কৰি আছোঁ ৰাইজৰ লগত থাকি ভাল পাওঁ আৰু এনেকৈ ৰাইজত থাকিম আৰু কোনোদিন তাৰমানে ৰাজনীতিত যোৱাটো ভগৱানেও সেইটো শক্তি নেদক আৰু মনো নিমিলে মনেও নকওক সেইখিনিয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বা আল্লাহৰ ওচৰত দোৱা কৰোঁ
মোৰ ফ্ৰেণ্ডসকলক আপুনি কিবা ক'ব বিচাৰে নেকি? তোমালোকৰ ফ্ৰেণ্ডক এতিয়া চাব ইহঁতৰ ভিডিঅ'বিলাক কি হাবি ফেচ টেক খুব সুন্দৰ চেনেল এটা আৰু ইহঁতেও বহুতখিনি কষ্ট কৰি আছে নতুন নতুন প্ৰতিভাবিলাকো বিকাশ কৰি আছে আৰু বহুত জেগা ঠাইবিলাক দেখুৱাই ইহঁতে আৰু চাব ইহঁতৰ ভিডিঅ'বিলাক কেনেকৈ বনাই থাকে ন আৰু যদি এইটো ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু ইহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু ভাল হৈছে নে বেয়া হৈছে আৰু ইহঁতে আমাৰ ঘৰত আহিল বহুত বহুত ধন্যবাদ থাকিল ইহঁতক আগবাঢ়ি যাওক আমাক যেনেকৈ আদৰি লৈছে ইহঁতকো ল'ব দাদাৰ ঘৰত আহিছোঁ দাদাৰ ঘৰত যিমানখিনি হস্পিটেলিটি পাইছোঁ এইটো কেতিয়াও পাহৰিব নোৱাৰিম তো দাদাও বহুত মূল্যৱান সময় আমাক দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু এটা কথা যে এনেকৈ আমি অচিনাকি মানুহ এজন অহাৰ পিছত ঘৰৰ মানুহে দাদাই ঘৰত নাছিল ঘৰৰ মানুহে যেনেদৰে আগুৱাই লৈছে তাৰ কাৰণে বহুত বহুত থেংক ইউ আজিৰ ভিডিঅ'টো ইমানলৈকে সামৰিছোঁ